জোতা, মাস্ক, মোবাইল। অ'কে, লেটছ গো। এই পাৰ্চটো লৈ যাব আছে দেই, সিদিনা পাহৰি গৈছিলোঁ। অ'কে, নাও লেটছ গো। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে নাই? তো আজি ওলাই আহিছোঁ, লকডাউন অকণমান শিথিল হোৱা বুলি শুনিছোঁ। মানে মোৰ নিজৰ কামো আছে, সেইকাৰণে ওলাই আহিছোঁ। বাট আজি ওলাই আহি দেখিছোঁ মানুহ ইমান মানুহ দেখাই আছোঁ অলপ আগত গৈ পেলাই। বাকী সকলোৱে ভালেতো আছে, কমেণ্ট এটা কৰিব দেই। তো মই আহিছোঁ চানমাৰীলৈকে। মাজৰ এইখিনি অনুৰাধা কলনী আছিল, মই গুৱাহাটী কলেজৰ পৰা আহিছোঁ দেই। অনুৰাধা কলনী সেইখিনিত মস্ত ভিৰ, সেইকাৰণে দেখালে আপোনালোকে ভয় খাই গ'ল হয়, ইমান ভিৰ আছে। বাকী এইখিনি এৰিয়াত খালী বাৰু, চানমাৰী এৰিয়াত। আৰু এইখন হৈছে চানমাৰী ব্ৰিজখন। যোনে ইয়াত ডেটিং মাৰিব আহে, মনত পৰি আছেনে এইখন? বহুত দিন ব্ৰিজখনলৈকে অহা নাই, তো এবাৰ ওপৰত উঠিম বুলি ভাবিলোঁ। চাওঁচোন কেনেকুৱা লাগি আছে বৰ্তমান ওপৰৰ পৰা। ইয়াত আহি যেন এটা শান্তি পাইছোঁ, বাপ বাপ, ইমান দিনৰ মূৰত। বাট ওপৰৰ পৰা আহি নকৰোঁ দিয়ক, মই বস্তু ল'ব যাব আছে। এনে টাইম ৱেষ্ট নকৰোঁ, দৌৰাদৌৰিকৈ যাব আছে, বৰষুণৰ দিব এতিয়া। বাট আহি ভাল লাগিছে, বহুত দিনৰ মূৰত দেখিছোঁ দেই এইখিনি এৰিয়া, শান্তি। বহুত দিনৰ মূৰত এই এৰিয়াটো দেখিছোঁ দেই, ভাল লাগিছে সেইকাৰণে। এইখিনি চানমাৰী ইউ টাৰ্ণটো, এইটো অভাৰব্ৰিজৰ পৰা গাড়ী চাড়ীৰ পৰা চলি আছে। এইটো হৈছে চানমাৰী ট্ৰেফিক পইণ্টটো, দেখাই দিছোঁ দেই এবাৰ। সকলোৱে বহুত দিন দেখা নাই চাগে এইটো পইণ্ট, সেইকাৰণে দেখাই দিছোঁ দেই। এই চানমাৰী ট্ৰেফিক পইণ্টটো এইটো। আৰু তাত টেঙা চেঙাৰ দোকান থাকে যে, খোৱা টেঙা খাইছেনে কেতিয়াবা? তো মই ফাৰ্ষ্ট মোৰ কামখিনি কৰি লওঁ এতিয়া। ফাৰ্ষ্ট ATM, আফটাৰ ডেট কৰিছোঁ। ATM বাহিৰত পইচা উলিয়াই লওঁ, তাৰপিছত অকণমান বস্তু কিনিব আছে, এইখিনি কিনি লওঁ। গৰম গৰম হাৱা এৰি আছে। তো পইচা উলিওৱা হৈ গ'ল, এতিয়া লওঁ মেডিচিনছ দেই। ৰাস্তাত ইমান মানুহৰ ভিৰ, সেই দেখা পাই মই ৰেল লাইনেৰে গতি কৰিছোঁ ৰুমলৈকে। ৰেল লাইনে যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ দেই। ইয়াতো ছেম ভিৰ, একেই ভিৰ নাই, কিন্তু ভয় লাগে সেনেকৈ খোজ কাঢ়িব, আৰু লেতেৰা হৈ আছে বহুত। তো সেইকাৰণে ব্ৰিজৰ ওপৰে যাওঁ, গৈ পেলাই ৰাস্তাটো উঠোঁ, বিকজ মাজৰ সেই ৰাস্তাটো বন্ধ হৈ আছে। তাৰমানে মিছামিছি কষ্ট হ'ল। কেনেকুৱা লকডাউন? তো প্ৰত্যেকৰ এৰিয়াত লকডাউন কেনেকুৱা চলিছে জনাবচোন। কোনে কোনে পুলিচৰ মাৰ খালে সেইটো জনাব। মই ৰুমত গৈ আছোঁ এতিয়া, জাষ্ট এটা ব্লগ বনাই দিলোঁ। বৰষুণ দিবহি আৰু, আজি লগত ছাতিও অনা নাই। মেঘে গিৰিগিৰি কৰে, মেঘে পূৰা গিৰিগিৰি কৰি আছে দেই। ৰুম গৈ পালেই হ'ল এতিয়া মই নিভিজাকৈ। পাই ভাল নাই। এইখন আছে গুৱাহাটী কলনী বজাৰ।
ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। অনুৰাধা কলনীত সোমাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিয়া ষ্টাৰ্ট দিছে, সেইকাৰণে দৌৰিলোঁ। এতিয়া ৰুম পালেই হ'ল। এয়া হৈছে আমৰ গছ। জুম কৰি দেখাব পাৰিলে দেখাই দিলোঁ হয়। আম কেইটামান লাগি আছে, কেঁচা আম। নিমখ জলকীয়া সানি পেলাই খাব পাৰিলোঁ। পটল আধা কিলো। কিমান কৰিব পটল? আধা কিলো। ইয়াতে বাইদেউ ৰঙালাও কিমান কৰি? আৰু ল'লোঁ বস্তু, গাখীৰো ল'লোঁ। আজিৰ ব্লগটো সেই চব্জি গেলামালৰ বজাৰ কৰিব যোৱা নিচিনা হ'ল। তো এতিয়া বাই বাই, ইয়াতে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত দেখাম দিয়ক। আজি প্লেনটো ছাকচেছফুল নহ'ল, বৰষুণ দিলেই দেই। বাই বাই। আৰে ইয়াৰ পানীও নাইচোন। ইছ, আৰু যাব লাগিব।